কামৰূপ জিলাৰ কৰৰাত সম্পন্ন জিলা সাহিত্য সভাৰ প্ৰতিনিধি সভা আৰু গ্ৰন্থ উন্মোচনীৰ অনুষ্ঠান সাহিত্য সভাক অধিক জনপ্ৰিয় কৰাৰ প্ৰয়াস চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক মনৰ ভাৱাবেগ প্ৰকাশ কৰি অসম সাহিত্য সভাৰ কামৰূপ জিলাৰ সমিতিৰ শনিবাৰে দিনজোৰা কাৰ্যক্ৰমণিকাৰী কৰৰাত আয়োজিত কৰা হয় প্ৰতিনিধি সভাৰ কামৰূপ জিলাৰ সাহিত্য সভাৰ অন্যতম স্বৰ্ণ শাখা সাহিত্য সভাৰ কৰৰা শাখা সাহিত্য সভাৰ উদ্যোগত কদমতলাৰ শ্ৰী শ্ৰী গণেশ মন্দিৰৰ প্ৰাংগণত জিলাখনৰ অন্তৰ্গত শাখা সাহিত্য সভাৰ সমূহৰ প্ৰতিনিধিত উপস্থিত আয়োজিত কৰা হয় সভাৰ কাৰ্যসূচী কামৰূপ জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰভাত বনিয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত আঠধৰীয়া সম্পাদক ৰাজীৱ মহন্তই সভাত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ কুলধৰ শইকীয়া প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা জিলা সাহিত্য সভাৰ সভাপতি নিপেন কুমাৰ ভাগৱতী উপ সভাপতি ডক্টৰ নিপেন তালুকদাৰকে ধৰি বহুকেইজন বিশিষ্ট সমাজকৰ্মী তথা শিক্ষাবিদ উপস্থিত থকা অনুষ্ঠানটিত জিলা সাহিত্য সভাৰ লগতে অসম সাহিত্য সভাৰ সাংগঠনিক দিশ আৰু উত্তৰণৰ ওপৰত আলোকপাত কৰে সাহিত্য সভাৰ নীতি নিৰ্দেশনা অনুসৰি সাম্প্ৰতিক সময়ত কৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে কোভিড প্ৰটকল মানি আয়োজন কৰা সভাত সাহিত্য সভাৰ প্ৰসাৰৰ উদ্দেশ্যে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ কুলধৰ শইকীয়াই উল্লেখ্য যে বকু স্বৰ্ণ শাখা সাহিত্য সভা কুন্তলী সাহিত্য সভা বাইহাটা চাৰিআলি সাহিত্য সভাকে ধৰি অৰ্ধ শতাধিক শাখা সাহিত্য সভাৰ প্ৰতিনিধি অংশগ্ৰহণ কৰা সভাত জিলাৰ সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হয় ইয়াৰ পিছতে প্ৰতিনিধি সভা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন কৰে গ্ৰন্থ উন্মোচনীৰ সভাত জিলা সাহিত্য সভাৰ পত্ৰিকা কামৰূপকে ধৰি বহু বিশিষ্ট শিক্ষাবিদৰ লিখনিক মুঠ 12খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট নিউজ অসম 24